মুর্দাবাদ বিওপি বাই খাই হাই রূপে নিলম্বন করো বিজেপির এজেন্ট রূপে নিলম্বন করো রূপে নিলম্বন করো বিজেপি সরকার হাই হাই বিজেপি সরকার মুর্দাবাদ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ বিজেপির এজেন্ট রূপে নিলম্বন করো আমি অসমৰ ডিজিপি মহোদয়লৈ আমি এখন স্মাৰকপত্ৰ দিছোঁ SP মহোদয়ৰ জৰিয়তে আৰক্ষী বিভাগৰ আৰু এখন আমাৰ অসমৰ সন্মানীয় গভৰ্ণৰ মাননীয় গভৰ্ণৰ ডাঙৰীয়াক আমাৰ জিলা আয়ুক্ত মহোদয়ৰ আৰু এখন স্মাৰকপত্ৰ দিছোঁ। যোৱাকালি যিটো ইনচিডেণ্ট হৈ গৈছে যে আমাৰ সাংসদগৰাকী প্ৰাণে মাৰিবৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ কৰিছিলে তেওঁ নিৰাপত্তাৰক্ষীৰ পৰা আৰ্মছ কাঢ়ি নিব বিচাৰিছে। গতিকে তেওঁলোকক আজিলৈকে এই মুহূৰ্তলৈকে তেওঁলোকক একশ্যন নোলোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ আৰু অতি বিলম্ব অনন্তিত পলমে তাৎক্ষণিকভাৱে তেওঁলোকক এৰেষ্ট কৰিবৰ কাৰণে আমি SP মহোদয় কৈছোঁ, জিলাৰ আয়ুক্ত মহোদয়ক আমি কৈছোঁ। আপোনালোকক এটা কথা কৈছোঁ যে যদি অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰি তেওঁলোকৰ ওপৰত বিৰুদ্ধ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি নগাঁও জিলা কংগ্ৰেছে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আপোনালোকে মানসিকভাৱে প্ৰস্তুত হৈ থাকক যে বিজেপি ACPৰ এই যৌথ চৰকাৰৰ যি গুণ্ডাগিৰি এই গুণ্ডাগিৰি নচলিব। হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজৰ যি অগাধ দুৰ্নীতি এই দুৰ্নীতিক ঢাকিবৰ কাৰণে তেওঁ এবাৰ গৌৰৱ গগৈক টানিছে, এবাৰ তেওঁৰ পত্নী এলিজাবেথক টানিছে, এবাৰ অসমৰ সন্মানীয় আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিক টানিছে, তেওঁৰ পৰিবাৰক টানিছে। আমি তেওঁৰ পৰিবাৰৰ ক্ষেত্ৰত কৈছোঁ তেওঁৰ পৰিবাৰৰ সম্পত্তি ক'ত হ'ল? ৰিণিকী ভূঞাই ইমান টকা পইচা সংগ্ৰহ কৰিবলৈ ক'ৰ পৰা পালে? তেওঁ তাৰ হিচাপ নিদিয়ে। তেওঁ হিচাপ ৰিণিকী ভূঞাই হিচাপ নিদিয়ে, তেওঁৰ সম্পত্তি ক'ৰ পৰা আহিলে তাৰ হিচাপ নিদিয়ে। আমাৰ এলিজাবেথক দাঙিছে, আমাৰ টানিছে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰিবাৰক তেওঁ টানিছে। এইজনে হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ মনটোৱে তেওঁৰ এটা আমি এজন অসমৰ মুখ্যমন্ত্ৰী এজনক ভাবোঁ যে এজন ভদ্ৰলোক এজন হোৱাটো ভাল। এজন ক্ৰিমিনেল মেণ্টেলিটিৰ মানুহ কেতিয়াও ইয়াত থকাটো উচিত নহয়। তাৰ প্ৰমাণ মানৱেন্দ্ৰ শৰ্মা মনত পেলাই নিদিওঁ। এতিয়াও আপোনালোকে প্ৰত্যেকেই জানে যিটো কথা আজি গোটেই ভাৰতবৰ্ষত তেওঁৰ সম্পৰ্কত মাজতে ইউটিউবত গোটেই ভাৰতবৰ্ষত বিয়পি পৰিছিলে, ভাইৰেল হৈ গৈছিলে। গতিকে যিজন মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক ভাগ কৰিব বিচাৰে, ভাগ কৰিব বিচাৰিছে, তেওঁৰ একমাত্ৰ লক্ষ্য সম্পত্তি। তেওঁৰ মাত্ৰ এতিয়া অসমত মন্ত্ৰী আৰু নাই, এজনেই মুখ্যমন্ত্ৰী। এটা পৃষ্ঠা তেওঁ এডভাৰটাইজমেণ্টত শুভেচ্ছা দিবৰ কাৰণে এটা পৃষ্ঠা অসমৰ গোটেই পেপাৰবিলাকত দেখিছে আপোনালোকে। তেওঁ অসমৰ শিক্ষামন্ত্ৰীজনৰ কাৰণেও এটা জেগা ৰখা নাই তেওঁ পৰীক্ষাৰ্থীক শুভেচ্ছা জনাবৰ কাৰণে। এই গোটেই এটা পেজ এডভাৰটাইজমেণ্টৰ কাৰণে টকা কি তেওঁ পকেটৰ ৰিণিকী ভূঞাৰ টকা দিছে নে কি? ইয়াত নাই দিয়া। ৰিণিকী ভূঞাৰ সম্পত্তিৰ পৰা তেওঁ দিছে নেকি? অসমৰ এই ধাৰ কৰা পইচাৰ পৰা তেওঁ দিছে। কেইজনমান মন্ত্ৰীয়ে আজি গোটেই অসম লুণ্ঠন কৰি পেলাইছে। তেওঁৰ মন্ত্ৰী যিকেইজন আছে, পীযুষ হাজৰিকা হওক, জয়ন্ত মল্ল হওক আৰু তেওঁৰ এই বাকী মূল চৰ্দাৰ, এই গোটেই অসমৰ গোটেই চিণ্ডিকেট আপোনালোকে পাইছে। সেইদিনা ভাইৰেল হৈছিলে। গোটেই চিণ্ডিকেট চলাই গোটেই মাটি সম্পত্তি য'তেই মাটি দেখে ত'তেই তেওঁ মাটি আত্মসাৎ কৰিব বিচাৰে। নগাঁৱতে বহুত প্ৰমাণ আছে। গতিকে এইজন মানুহৰ পৰা সাৱধান থকাটো ভাল। অসমৰ ৰাইজ সজাগ হৈ থকাটো ভাল। আৰু সেইকাৰণে আমি কৈছোঁ যে এই ব্যৱস্থাটো আমি নগাঁৱত হ'বলৈ কেতিয়াও নিদিওঁ আৰু ৰাইজক সজাগ হৈ থাকিবলৈ কৈছোঁ। যদি ব্যৱস্থা এই দুষ্কৃতিকাৰীৰ ওপৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে আমি অতি সোনকালে আমি আকৌ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে আজি আপোনালোকে সহযোগ কৰিছে, আমি ধন্যবাদ জনাইছোঁ জিলা কংগ্ৰেছৰ তৰফৰ পৰা। আপোনালোকে সাহস ৰাখক। অসমৰ ৰাইজ আছে যিজনে নিৰাপত্তাৰক্ষীকে তেওঁ আজি এইটো অৱস্থা কৰিছে, তেওঁৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা অৱস্থাৰ পাছত। গতিকে আজি অসম পুলিচো সুৰক্ষিত নহয়। হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম পুলিচ কেতিয়াও সুৰক্ষিত নহয়। তেওঁ গৃহ দপ্তৰ আছে, তেওঁলোকক সুৰক্ষা দিব পৰা নাই। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। গতিকে সেইকাৰণে আমি পুনৰবাৰ কৈছোঁ আপোনালোকে সাহস ৰাখক। ধাৰাবাহিকভাৱে তেওঁলোকে কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ কৰিছে, আমাৰ নেতাৰ ওপৰত আক্ৰমণ কৰিছে। ইয়াক আমি প্ৰতিহত কৰিমেই। ধন্যবাদ। আজি কাৰ্যসূচী আমি দিন হ'ল।